জোনালী ভূঞা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভালেই। আজি আমি মানে তাঁত বাতি কৰিছোঁ, সেইকাৰণে ভাবিলোঁ অকণমান দেখুৱাওঁ আমাৰ পৰিৱেশটো। আমাৰ আচলতে বৰবৰ ঘৰত তাঁত বাতি কৰিছোঁ, আমাৰ ঘৰত কৰা নাই। এয়া চাওকচোন, মই দেখুৱাই আছোঁ দেই, চাই থাকক ভিডিঅ'টো। এইয়া দেখিছানে, আমি বিহুৰ শেষ হ'ল তথাপিতো আকৌ গামোচা লগাইছোঁ। চাওকচোন কিমান দীঘল, একদম সেই তাৰ পৰা একদম ইয়ালৈকে, গম পাইছেনে? একদম ধুনীয়াকৈ গামোচা লগাই আছোঁ। এইফালে বৌৱে অকণমান সহায় কৰি দিছে। এইয়া এয়াই আছিলে আজিৰ ভিডিঅ'ত। সকলোৱে মোক মৰম দিব বুলি আশা কৰিলোঁ আৰু অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ আহিম আপোনালোকৰ মাজলৈ। সকলোৱে চাই থাকিব, সকলো কুশলে থাকক, মংগলে থাকক, তাৰেই কামনা কৰিলোঁ। এতিয়ালৈ বাই বাই।